নমস্কাৰ, গাৰ্ডেন ইনষ্ট্ৰুমেণ্টলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এই ইন্দ্ৰমালতী ফুলসমূহত কেনেদৰে সাৰৰ প্ৰয়োগ কৰোঁ সেয়া আপোনালোকক দেখুৱাব ওলাইছোঁ। এয়া মোৰ ইন্দ্ৰমালতী ফুলসমূহ আপোনালোকে দেখিছে। আজি ছেপ্টেম্বৰ মাহৰ 21 তাৰিখ। এই সময়খিনিত মই ইন্দ্ৰমালতী ফুলসমূহ একেবাৰে বাহিৰলৈ উলিয়াই দিছোঁ, যিখিনি আগতে গ্ৰীণ হাউচ বা অলপ ছাঁ পৰা জেগাত আছিলে। এতিয়া সেইখিনি মুকলি আকাশৰ তললৈ উলিয়াই দিছোঁ। এই সময়খিনিত আমি ইন্দ্ৰমালতী ফুলসমূহ একেবাৰে বাহিৰলৈ উলিয়াই দিব লাগে। আৰু মই এই সময়খিনিত ফুলসমূহত মাষ্টাৰ কেকৰ লিকুইড ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এই মাষ্টাৰ কেকৰ লিকুইড ফাৰ্টিলাইজাৰ কেনেকৈ বনোৱা হয় সেয়া আপোনালোকক দেখুৱাব ওলাইছোঁ। এই সাৰখিনি প্ৰয়োগ কৰোঁতে আমি সাধাৰণতে প্ৰথমতে এদিনৰ আগত মাটিখিনি খুচৰি ল'ব লাগে আৰু পৰাপক্ষত সেই দিনটোত পানী দিব নালাগে। মাটিখিনি একেবাৰে শুকুৱাই ল'ব লাগে। এয়া আপোনালোকে সেউজীয়া বাতিটোত 100 গ্ৰাম মই খলিহৈ লৈছোঁ, যাক ইংৰাজীত মাষ্টাৰ কেক বুলি কোৱা হয়। আৰু লগতে এচামুচমান DAP লৈছোঁ। এয়া দেখিছে আপোনালোকে, DAP লৈ লৈছোঁ। এইদৰে লোৱাৰ পিছত ইয়াত পানী অলপ মিহলাই 3 দিনৰ কাৰণে মই ৰাখি থ'ম। এই খলিহৈ আৰু DAP খিনি 3 দিনত অলপ পচি যাব আৰু সেইখিনি আমি পানীত মিহলাই ব্যৱহাৰ কৰিব লাগে। এয়া আপোনালোকে দেখিছে, 3 দিনৰ পিছত এইখিনি মোৰ খলিহৈখিনি এনেদৰে আছে আৰু এইখিনি ভালদৰে মই গুলি লৈছোঁ, নহ'লে ওপৰত গেট বহা নিচিনা হৈ থাকে। এনেদৰে গুলি ল'ব লাগে। আৰু এই লিকুইডখিনি এটা 10 লিটাৰ পানীৰ পাত্ৰ এটা লৈ তাত আধা মিহলাই লৈছোঁ। আপোনালোকেও এই সাৰখিনি ব্যৱহাৰ কৰিব পাৰে। আৰু সাধাৰণতে এই সময়খিনিত অলপ মই কমকৈ দিছোঁ। পিছত 10 লিটাৰ পানীত 100 গ্ৰাম খলিহৈ মিহলাই আপোনালোকে এই লিকুইড ফাৰ্টিলাইজাৰটো বনাই ল'ব পাৰিব। লগতে এই ফাৰ্টিলাইজাৰখিনিৰ লগত মই 1 চামুচ ফাংগিচাইড পাউডাৰ মিহলাই লৈছোঁ। এনেদৰে মিহলাই লোৱাৰ পিছত ভালদৰে গুলি এই সাৰখিনি প্ৰত্যেকজোপা গছত প্ৰয়োগ কৰিব লাগে। সাধাৰণতে মই ডাঙৰ টাবসমূহত 100 ml মান বা আধা গিলাচ প্ৰয়োজন অনুসাৰে প্ৰয়োগ কৰোঁ। আৰু সৰু গছসমূহত খুব কম পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে। গছসমূহ একেবাৰে পুলি অৱস্থাটো প্ৰয়োগ কৰোঁতে খুব সাৱধানে প্ৰয়োগ কৰিব লাগে, নহ'লে গছসমূহ অপকাৰ কৰা দেখা যায়। সৰু গছসমূহত অকণমানকৈ দিলেও হয়। আৰু সাধাৰণতে এই সাৰটো প্ৰয়োগ কৰোঁতে সদায় চাব লাগে যাতে বতৰটো অলপ ফৰকাল হয়, ৰ'দ দিয়া হ'ব লাগে। বৰষুণৰ দিনত এই সাৰটো প্ৰয়োগ কৰিব নালাগে। খুব বৰষুণ দি থাকিলে এই সাৰটো প্ৰয়োগ কৰিলে পিছত ফাংগিছৰ এটেক হোৱা দেখা যায়। সাধাৰণতে মই এতিয়া এই ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পিছৰ পৰাহে এই সাৰটো প্ৰয়োগ কৰিছোঁ। বাৰিষা হৈ থকা অৱস্থাত মই এই সাৰটো প্ৰয়োগ কৰা নাছিলোঁ। সেই সময়ত মই DAP ব্যৱহাৰ কৰি আছিলোঁ। এই সাৰটো প্ৰয়োগ কৰোঁতে সদায় ৰাতিপুৱা প্ৰয়োগ কৰিব লাগে। আৰু 2 দিন বা এদিনৰ কাৰণে পানীখিনি নতুনকৈ আকৌ টাবসমূহত পানী দিব নালাগে। এই মাটিখিনিত পানীখিনি শুকাই যোৱাৰ পিছতহে আকৌ পানী দিব লাগে। এইদৰে আপোনালোকে এই মাষ্টাৰ কেকৰ লিকুইড ফাৰ্টিলাইজাৰটো ব্যৱহাৰ কৰি চাব পাৰে। আৰু সকলো ফুলৰ কাৰণে ই এটা খুব উত্তম সাৰ।
শীতকালৰ ফুলনিখনত আপোনালোকে এই সাৰটো প্ৰয়োগ কৰা খুবেই প্ৰয়োজন। মই প্ৰত্যেকজোপা গছৰ কাৰণে এই সাৰটো প্ৰয়োগ কৰোঁ। এয়া আপোনালোকে মোৰ গাৰ্ডেনৰ অভাৰভিউটো দেখিছে। ইয়াত বিভিন্ন ধৰণৰ ফুলৰ ৰাখিছোঁ আৰু ইয়াত বেছিকৈ বৰ্তমান ইন্দ্ৰমালতী আছে। আৰু যেতিয়া এই ইন্দ্ৰমালতীখিনি ফুলিব নৱেম্বৰ বা ডিচেম্বৰত, তেতিয়া খুব ধুনীয়া দেখা যায়। এইখিনি বৰ্তমান সৰু সৰু পুলি। ইয়াতো মই মাষ্টাৰ কেক লিকুইড ফাৰ্টিলাইজাৰ প্ৰয়োগ কৰিছোঁ। আৰু লগতে আপোনালোকে সপ্তাহত এই সাৰটো এদিন প্ৰয়োগ কৰিব লাগে আৰু NPKও 19:19:19 প্ৰয়োগ কৰি থাকিব পাৰে। মই বৰ্তমান সপ্তাহত এই মাষ্টাৰ কেক লিকুইড ফাৰ্টিলাইজাৰটো প্ৰয়োগ কৰি আছোঁ এদিনকৈ, আৰু NPKও স্প্ৰে কৰি আছোঁ। তেতিয়া ফুলসমূহৰ স্বাস্থ্য খুব ধুনীয়া হোৱা দেখা যায়। আৰু সময়মতে ইয়াক কীটনাশক ঔষধো প্ৰয়োগ কৰি থাকিব লাগে। আপোনালোকলৈ ধন্যবাদ।